NRC উন্নীতকৰণ প্ৰক্ৰিয়াক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সংস্থা এই লৈ কেন্দ্ৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে বিদেশ মন্ত্ৰী সুষমা স্বৰাজলৈ প্ৰেৰণ কৰা পত্ৰখনত নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত অসমত সংখ্যালঘুৰ অধিকাৰ খৰ্ব হোৱা বুলি উঠা অভিযোগ উল্লেখ কৰিছে মানৱ অধিকাৰৰ সৰ্বোচ্চ সংস্থাটোৱে আনকি NRC উন্নীতকৰণৰ নামত অসমত সংখ্যালঘুসকল অতিশয্যৰ সন্মুখীন হোৱা বুলিও সুষমা স্বৰাজক জনাইছে পত্ৰখনত কোৱা হৈছে যে কোনোদিনে আপডেট নোহোৱা 1951 চনৰ লোকপিয়লৰ তথ্যৰ ভিত্তিত NRC উন্নীতকৰণৰ কাম চলি আছে NRC উন্নীতকৰণৰ প্ৰক্ৰিয়াই অসমৰ সংখ্যালঘুসকলৰ মাজত ভয় শংকাৰ পৰিৱেশ নমাই আনিছে বুলি অভিযোগ পোৱাৰ কথাও সুষমা স্বৰাজক জনালে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰে অসমত থকা মুছলমান আৰু বঙালী সম্প্ৰদায়ৰ লোকক NRCৰ পৰা আঁতৰাই ৰাখিবলৈ স্থানীয় প্ৰশাসনে ষড়যন্ত্ৰ কৰিব পাৰে বুলিও গুৰুতৰ আশংকা প্ৰকাশ কৰা হৈছে এই পত্ৰত NRCৰ জৰিয়তে কোনো তদন্ত অথবা বিচাৰ নোহোৱাকৈ লাখ লাখ লোক ষড়যন্ত্ৰমূলকভাৱে বিদেশী হৈ যোৱাৰ আশংকা প্ৰকাশ কৰি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ অনুৰোধ সুষমা স্বৰাজক মানৱ অধিকাৰ খৰ্ব নকৰাকৈ যাতে NRC উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হয় লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ক লৈও গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰে বিতৰ্কিত বিধেয়কখনত কিয় মুছলিম বাংলাদেশীক অন্তৰ্ভুক্ত কৰা নহল এই প্ৰশ্ন মানৱ অধিকাৰৰ এই সন্দৰ্ভত কেন্দ্ৰৰ পৰা উত্তৰো বিচাৰিছে ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ সংস্থাটোৱে 60 দিনৰ ভিতৰত কেন্দ্ৰক এক সন্তোষজনক প্ৰতিবেদন দিবলৈ আহ্বান ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ